সংঘটিত দবকাৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰশ্ন উত্থাপন হৈছে যুৱতী মহিলাৰ নিৰাপত্তাক লৈ ঘটনাত জড়িত 4 অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও পলাতক 2 অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে দবকা থানা চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে। গণধৰ্ষণৰ বিৰুদ্ধে দবকাত উত্তাল প্ৰতিবাদ। আৰক্ষী থানাৰ চৌহদত প্ৰতিবাদ আছু আমছুৰ। ধৰ্ষণকাৰীক ফাঁচীৰ দাবী দল সংগঠনৰ। দবকাত সংঘটিত গণধৰ্ষণৰ জঘন্য ঘটনাই যুৱতী মহিলাৰ নিৰাপত্তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জঘন্য ঘটনাৰ প্ৰতিবাদত সৰব হৈ উঠিছে দল সংগঠন। বৃহস্পতিবাৰে দবকা আঞ্চলিক আছু আৰু হোজাই জিলা আছুৱে ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দবকা আৰক্ষী থানা চৌহদত। ধৰ্ষণকাৰীক ফাঁচী দিয়ক, পলাতক অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, নাৰীক উপযুক্ত মৰ্যাদা দিয়ক আদি শ্লোগানেৰে আছু আমছুৰ অৰ্ধশতাধিক কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। ঘটনাস্থলীত দবকাৰ ৰাজচক্ৰ বিষয়া আৰু স্থানীয় দণ্ডাধীশ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সামগ্ৰিক পৰিস্থিতি। ৰাজচক্ৰ বিষয়াৰ জৰিয়তে হোজাইৰ উপায়ুক্ত আৰু দবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে হোজাই আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰীয়ে। পলাতক অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত খৰতকীয়া কৰি সোনকালে আদালতত অভিযোগনামা দাখিল কৰি শীঘ্ৰেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী তুলিছে দল সংগঠনে। লগতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰো দাবী আছু আমছুৰ। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট।